দিয়ে আপনাকে ইমান চঞ্চল লেগেছে আজি আজি যুদ্ধত পরাজিত হয়েছে যজ্ঞা পেলে পরাজয় হয়েছে কেনেকৈ পরাজয় মই মই অসুস্থ হয়ে যুদ্ধ করে থাকতে কারণ যুদ্ধ করে আমার পেট করে সকলকে পরাস্ত দাদা নকুল মহাদেব সকলে পরাস্ত ধর্মরাজের প্রাণ চেষ্টা করেছে ব্যর্থ করে এইভাবে চিন্তা নকৰি বকাইতাম আপোনাৰ মনত ভালে থাকিলে একো কৰিব নোৱাৰে কিন্তু আজি ধর্মরাজার আগত কেনেকৈ মুখ উলিয়াও কেনেকৈ পবিত্ৰ হৈ যাওক মই যদি মোৰ কাৰণ প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰিলে কি হ'ব নাথ খোৱাৰ কথা হৈ গ'ল অনুতাপ কৰি লাভ নাই কিন্তু কিন্তু আজিৰ দৰেই এই যুদ্ধধৰৰ দেশ উধৰি উঠিব প্ৰতিদিন পৰাস্ত হৈ খুঁটাৰি হোৱা কৌৰৱক উৎসাহিত কৰি তুলিব এদিনৰ পৰাজয়ে আমাৰ সেনা হতাশ কৰিব নোৱাৰে নাথ যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে অহংকাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব তোমাৰ কথাতে সত্য আছে কৃষ্ণ মহাৰাজ আহিছে দাদা আহিছে যোৱা যোৱা পুত্ৰপাঠ আয়োজন কৰা